Hello, good morning and welcome back to my channel Big Week Foodies. এতিয়া গুড মৰ্নিং বুলিয়ে কৈছোঁ যদি আবেলি ভিডিঅ'টো আপলোড কৰোঁ তেন্তে গুড ইভিনিং ঘৰতে ছানগ্লাছ পিন্ধি একদম টিপটপকৈ থকা নাই মই আজি মোৰ সৰুবা ঘৰলৈ যাম যোৰহাটৰ কৰঙা ইয়াত আজি মই ফাৰ্ষ্ট ফুড কালচাৰ এক্সপ্ল'ৰ কৰিবলৈ চাম মানে তাত নতুনকৈ যেতিয়া ভুই ৰুৱে বা কঠীয়া ৰুৱে যে তাত এটা ভোজৰ আয়োজন কৰে আপাৰ আছামৰ ফালে সেইটো আছে লোৱাৰ আছামত তাত আছেনে নাই মই ইমান ঠিককৈ নাজানিম যদি কোনোবা লোৱাৰ আছামৰ ছাবস্ক্ৰাইবাৰ আছে তেন্তে তাত কমেণ্ট কৰি জনাব যদি এনেকুৱা আছে বাকী তাত কি খালোঁ কি নাই সেয়াটো দেখামেই বাৰু আৰু যদি নতুনকৈ কিবা এটা শিকোঁ তেন্তে আহিটো ঘৰত বনাই দেখাম আৰু বাকী কৰঙা এটা বিশেষ কাৰণত বিখ্যাত সেই কাৰণটো মই তাত এক্সপ্ল'ৰ কৰিবলৈ চাম কিহৰ কাৰণে বিখ্যাত আৰু সেই কাৰণটো জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব তেন্তে ব'লক আমি কৰঙালৈ যাওঁ বাঘৰ আহি পাই মই একদম চিধা পাকঘৰলৈ আহিছোঁ এয়া সিহঁতে ভাত বনাই থৈছে বাকী বায়ে লগতে এইফালে জাতিলাও চব্জি বনাই আছে খুব ধুনীয়া হয় এইটো ৰেচিপি মই পিছত দেখাম বাৰু আৰু লগতে ময়ো এটা বনাই আছিলোঁ এগ মছালা আৰু আজি যিটো ভোজ আয়োজন কৰা হৈছে নতুনকৈ ভুই ৰুলে পথাৰত কঠীয়া ৰুৱে যে তাৰ এটা ভোজৰ আয়োজন কৰা হয় আপাৰ আছামৰ ফালে এইটো আছে লোৱাৰ আছামত আছেনে নাই মই ঠিক নাজানিম বাকী এইটো যিহৰ কাৰণে আয়োজন কৰা হৈছিলে য'ত ভুই ৰুইছিলে সেইখিনিও আপোনালোকক অকণমান দেখাই আহোঁ ব'লক গতিকে অলৰেডি আপোনালোকক কৈছিলোঁৱে যে আজি মই বা ঘৰত আহিছোঁ কৰঙা সেইফালে পিছফালে সেইজনী বা ছোৱালী আৰু ইয়াত মোৰ লগত আছে এয়া ভিনদৌৰ ভায়েক ৰাজদীপ তাৰপিছত এয়া মিণ্টু এয়া আমাৰ লগৰ দেই তাৰপিছত এয়া দিগন্ত আজি যিটো খানা হ'ব কি খাই আছোঁ আজি কি বনাম হাঁহ আছে ন লগত আপোনালোকতো অলপ আগতে মই ক'লোৱেই এটাতো মই এগ মছালা বনাইছিলোঁ তাৰপিছত বায়ে সেইটো জাতিলাও বহুত ধুনীয়া কিবা চব্জি এটা বনাইছিলে সেইটো মই পিছত বনাই দেখাম বাকী হাঁহো আছে আৰু লগত এইজনী আমাৰ হৈ গ'ল বাৰ ছোৱালী তোৰ নামটো কি কৈ দিয়া My name is Atmika Bharali. তাইৰ নাম আত্মিকা আমি ঘৰত তাইক মৌ বুলি মাতোঁ তাই খুব ধুনীয়া ডান্স কৰে হাঁহটো বনোৱালৈকে বনামতো এতিয়া গৈ কেনেকৈ বনাম কি কথা সেইখিনি অলপকৈ দেখাম গোটেইখিনিটো দেখাব নোৱাৰোঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব তেতিয়ালৈকে এই যি নাচে মানে তাই সেই তাৰ নাচৰ এটা সৰু ভিডিঅ' দিছোঁ আপোনালোকে সেই ভিডিঅ'টো তেতিয়ালৈকে চাই লওক আপোনালোকক যে কৈছিলোঁ মই হাঁহ বনোৱা কথা এয়া হাঁহ বনাই আছে আৰু হাঁহ বনোৱা মানুহগৰাকী দেখাম এতিয়া আৰু সেই মানুহগৰাকী হৈ গ'ল মোৰ সৰু বা এইগৰাকী হৈ গ'ল এই সৰু বা হেল্ল' নমস্কাৰ আজি এইটো যিটো খোৱাৰ যিটো ভোজ আয়োজন কৰা হৈছে সেইটো ভুই ৰোৱা আছিলে সেইটো কি বুলি কয় নভুই দিনতে হ'ল অঁ এতিয়া ৰাতি আকৌ মানে আমি ঘৰৰ বুলি খানা বনাইছোঁ এতিয়া কথা সেইটোৱে আজি দিনত খানা মানে যিসকলে ভুই ৰুইছিলে তেওঁলোকক খুওৱা হ'ল আৰু এতিয়া আমি ঘৰৰ মানুহখিনিয়ে খাম
আৰু বা ঘৰ যোৰহাটৰ কৰঙাত। যোৰহাটৰ কৰঙা কিয় বিখ্যাত, এটা বিশেষ কাৰণত বিখ্যাত হয় কৰঙা, সেইটো মই পিছত লাহে ধীৰে কৈ আছোঁ। বাকী ভিডিঅ'টো আপোনালোকে চাওক, তেতিয়া আপোনালোকে সকলো কথাখিনি গম পাব। বনাই হৈ যোৱালৈকে আপোনালোকক মই দেখাওঁ আহক যে কৰঙা কিয় বিখ্যাত। যোৰহাটৰ কৰঙা কমাৰ শিল্পৰ কাৰণে বিখ্যাত। অসমৰ বিভিন্ন ঠাইলৈ এখেতলোকৰ প্ৰচেষ্টাতে সুন্দৰ সুন্দৰ ধুনীয়া দা কটাৰীবোৰ বিভিন্ন ঠাইলৈ পঠিওৱা হয়। তেখেতলোকৰ প্ৰচেষ্টাতে বিভিন্ন জাতি জনগোষ্ঠী সকলো ধৰণৰ যোনে যেনেকুৱা ধৰণৰ এনেকুৱা দা কটাৰী ব্যৱহাৰ কৰে সকলো তেখেতলোকে বনায়। আৰু যোৰহাটৰ কৰঙাৰ পৰাই অসমৰ বিভিন্ন ঠাইলৈ পঠায় এইবোৰ বস্তু। মই অলৰেডি ক'লোঁ আপোনালোকক আগতে। আৰু যদি কোনোবাই এনেকুৱা কিবা দা কটাৰী লওঁ বুলি ভাবে তেন্তে ডেছক্ৰিপশ্যনতে মোৰ ইনষ্টাগ্ৰামৰ আইডিটো দিয়া আছে, তাত আপোনালোকে মেছেজ কৰিলেও হ'ল। আৰু ঘৰত দিয়াৰো সুবিধা আছে। আপোনালোক য'ৰেই নহওক কিয় অসমৰ বিভিন্ন প্ৰান্তলৈ এখেতলোকে দা কটাৰী পঠায়। যোৰহাটৰ কৰঙা এই কমাৰ শিল্পৰ কাৰণে বিখ্যাত। এনেকৈ আমাৰ এতিয়া ভোজৰ আয়োজন সম্পূৰ্ণ হ'ল। এতিয়া আমি সকলোৱে খাম। আৰু সেইফালে শেষৰজন সেয়া মোৰ সৰু ভিনদেউ। এতিয়া আমি এয়া সামৰিছোঁ। ইয়াত ফাৰ্ষ্ট ফুড কালচাৰ মই এক্সপ্ল'ৰ কৰিলোঁ যে নভৈ ৰোৱাৰ এনেকৈ এটা ভোজ আয়োজন কৰা হয়। এনেকৈ আমি এতিয়া ভিডিঅ'টো সামৰিছোঁ। আৰু চেনেলটো কি কৰিব লাগিব? Subscribe